আজি আমি ৰাতিপুৱা আমি গম পাইছো যে আমাৰ লিডাৰ্ছ লিচং ডাঙৰীয়াক আজি ইয়াত গ্ৰেপ্তাৰ কৰিছে। সেইকাৰণে আমি কণ্ডেম কৰিছো। তেওঁৰ একো দুখ নথকাকৈ তেওঁ কেনেকৈ গ্ৰেপ্তাৰ কৰিব পাৰে, কি কথাত কি কাৰণে গ্ৰেপ্তাৰ কৰিছে আমি এতিয়ালৈকে ইতিমধ্যে গম পোৱা নাই। কিন্তু আমি বাহিৰে আমি শুনা মতে কোনোবা ইয়াত মানে ডাঙৰ ষড়যন্ত্ৰ চলিছে, গম পাইছে, ডাঙৰ ষড়যন্ত্ৰ চলিছে। কিন্তু আমি ধিক্কাৰ দিছো। আমি ইয়াত পিছফুলি আজিৰ দিনত আমি প্ৰটেষ্ট কৰি থকা টাইমতো আমি কাৰো জাতিক আমি বেয়া পোৱা নাই আজিলৈকে। আমাৰ অধিকাৰ আমি খুজি আছো যে প্ৰথমৰ পৰা পিজিআৰ মাতি এভিকশ্যন হ'ব লাগে। তাত কেৱল যে বিহাৰী সম্প্ৰদায় বাঙালী সম্প্ৰদায় নহয়, তাত আছে ডিমাচা মানুহ আছে, কাৰ্বি মানুহ আছে। কিন্তু অবৈধভাৱে যোনবিলাক বেদখল কৰি আছে, দখলকাৰীসকলক উচ্ছেদ হ'ব লাগে বুলি আগৰ পৰা আমি ডিমাণ্ড কৰি আহিছো। তাৰ পিছত আমাৰ ইয়াত উত্তৰ বৰবিলত প্ৰায়ভাগ আপুনি চাওক আমাৰ কাৰ্বি মাটিত এতিয়া পাট্টা থাকি খিনিও বাঙালী সম্প্ৰদায়ৰ মানুহ হিলাই তাত হেঁতে দখল কৰি বহি আছে। অত্যাচাৰ কোনে কৰিছে? প্ৰথম কথা, অত্যাচাৰ কাৰ লগত হৈছে? অত্যাচাৰ হৈছে আমাৰ লগত। আমাৰ মানুহ দিন দুপৰীয়া আমাৰ মানুহ মাৰ খাব লগা হয়। আমাৰ মানুহ বুকুৰীয়াত মাইকী মানুহবিলাকে চব্জি বেচাত সিহঁতক চুলি ধৰি চুচোৱা হয়। মাছ বজাৰত আমাৰ কাৰ্বি মানুহক কাৰ্বি ছাত্ৰ সন্থাক তাহেৰে ঘুপিয়াব লগা হয়। অত্যাচাৰ কাৰ ওপৰত হৈছে এইটো কওক। প্ৰথম কথা, আমি নিজৰ অধিকাৰ খোজা টাইমত যদি আমাৰ ইমান অত্যাচাৰ হয়, তেতিয়াহ'লে আমি কিন্তু কাৰ্বি আংলঙত কিন্তু জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। কাৰ্বি আংলং কিন্তু জ্বলিবলৈ আৰু বেছি সময় নালাগে। প্ৰথম কথা, আমি কাৰো জাতিক আমি বেয়া নাপাওঁ, কোনো জাতিক আমি কোনো দল সংগঠনক বেয়া নাপাওঁ। প্ৰথম কথা, আমাৰ অধিকাৰ আমাক লাগে। উত্তৰ বৰিলত আপোনালোকে চাওক, প্ৰায়ভাগ মাটি চব কাৰ্বি মাটিৰ এতিয়া পট্টা থাকি কিন্তু কোন বহি আছে? প্ৰায়ভাগ এতিয়া বাংলাদেশী বিলাক বহি আছে। আমি নিজৰ অধিকাৰ আমি কেলে পোৱা নাই? আমাৰ মাটি কোনে দখল কৰি বহি আছে? আমাৰ তাত অত্যাচাৰ হৈছে আৰু তেওঁলোকে কয় তেওঁলোকৰ ওপৰত অত্যাচাৰ হৈছে। এইটো কোনোদিনে আমি তাত গ'লে আমি কাৰো জাতিৰ লগত আমি তাত গৈ কিনি কোনো আমি হাই কাজিয়া কৰা নাই, আমি কাৰো গালি গালাজ আজিলৈকে আমি দিয়া নাই। কিন্তু অত্যাচাৰ হৈছে আমাৰ ওপৰত। ইমান অত্যাচাৰ হোৱাৰ পিছতো আমাৰ লিডাৰছক একো দুখ নথকাকৈ আজি গ্ৰেপ্তাৰ কৰিব সাহস ক'ৰ পৰা পালে? আমাৰ প্ৰথম আমাৰ এইটো উত্তৰ লাগিব আজি। ধৰাৰ কাৰণটো এইটো, আপোনালোকৰ চেনেল মাধ্যমতে মই কিছুমান পৰ্টেল নিউজ চেনেলৰ মাধ্যমতে মই আমি গম পাইছো যে তেওঁলোকে বাঙালী ষ্টুডেণ্ট ফেডাৰেশ্যন বিলাকে কৈছে যে গুণ্ডা নিচিনা আহি আমাৰ অত্যাচাৰ কৰে। আমিতো কাৰো অত্যাচাৰ কৰিব যোৱা নাই। আমাৰ লগত মিডিয়া গৈ আছে, মিডিয়াতে তাত টোটেলি ফুটেজ দেখাইছে। আমি কাৰোবাৰ অত্যাচাৰ কৰিছো নেকি আজিলৈকে? অত্যাচাৰটো কৰা নাই। আমাৰ মাটি যদি সিহঁতে দখল কৰি বহি থাকে, আমি কি খাৰু পিন্ধি কি খান মাৰি থাকিম নেকি? এইটো কওক আপোনালোকে। আমাক পুৰা টোটেলি জাষ্টিছ লাগিব। জাষ্টিছ নহ'লে আমি ইয়াৰ পৰা আমি উঠিব নোৱাৰো। প্ৰথম কথা এইটোৱে, নহ'লে কাৰ্বি আংলং বন্ধ হ'ব। কিন্তু এইটো কথা আমি শুকাই দিছো। আৰু মই কাৰ্বি ছাত্ৰ মই চেণ্ট্ৰেল কমিটিৰ মানুহ। তেওঁ এজন ছ'চিয়েল এক্টিভিটিষ্ট, এজন কাৰ্বিৰ এটা সচেতন নাগৰিক হয় তেওঁ।